নিয়ম দিয়াছি সন্তানবোৰে নিয়ম নমনা হ'ল মাতৃ চকুলো ঘন কুঁৱলীয়ে দেখাৰ সমাধিত সদায় সভাতে পাতে আপোনালোকে সঁহাৰি জনাব প্ৰদূৰ বিলাস শব্দৰ দাদা আপোনাৰ নামটো কি বাবুল পাঠক বাবুল পাঠক আপোনাৰ ঘৰ বাগদবা ধূপধাৰা ৰাইজক আপোনালোকে সঁহাৰি জনাব আমাৰ বাবুল দা নিশ্চয় এটা গান গাই অসমবাসীক আপুনি গান গাই এটা শুনাব নিশ্চয় গাইছোঁ বিদেশী বন্ধু দুর্ভোগিয়া প্রিয়নু বন্ধু অকল করিয়া প্রতিধ্বনি কোনো কানুন বিদেশী বন্ধু দুর্ভোগিয়া প্রিয়নু বন্ধু সকল করিয়া প্রেমর সাগরে জাহাজ মেলি নেপালি কোনো বন্দর সৰু চাপ নয়াতে বন্দী হইলি হেৰুৱালি তোৰ নম্বৰ বিদেশী বন্ধু দুৰ্ভোগিয়া প্রিয়নু বন্ধু অকল করিয়া সামনে দেখি অতি মনোমুগ্ধ নিরিকি বিদারি বন্ধি লওঁতে চামেলি হ'ল বিদেশী বন্ধু দুর্ভোগিয়া প্রিয়নু বন্ধু সকল করিয়া প্রতিধ্বনি কোনো কানুন বিদেশী বন্ধু দুর্ভোগিয়া আজি প্রিয়নু বন্ধু সকল করিয়া আপুনি মানে আমাৰ পাঠক দাক আপোনালোকে সহায় কৰিব
মই আছামৰ ল'ৰা, মই ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক মই জনাইছোঁ, আমাৰ দৰাইদেউ আমাৰ নিচিনা মানুহটো নহয়, মানে অক্ষম আৰু কি। আপোনালোকে সঁহাৰি জনাব। আপুনি অসমবাসী কি ক'ব? অসমবাসীক এটাই ক'ম কি, আচলতে আমাৰ নিচিনা মানুহক কিছু ক্ষেত্ৰত নিবিচাৰেও, কাৰণ বহাগৰ মাহতো আমাকো বিচাৰিব লাগে, আমাৰো গান গাবৰ মন যায় বিহুত, গতিকে ৰাইজে বিচাৰিলে ভাল পাম আৰু। আমাৰ অসমবাসীক মই কি কয়, পাঠক দাক মই মঞ্চ দিবৰ কাৰণে আহ্বান জনাইছোঁ, আপোনাক সঁহাৰি জনাব। আপোনাৰ ঘৰটো ক'ত আছিলে জানো? মোৰ ধূপধাৰা বাগদবা। বান্দবা ন? বাগদবা বাগদবা বান্দবা হয়। আপোনাক সঁহাৰি জনাব। থেংক ইউ।